আমি এতিয়া লক্ষী মন্দিৰত চনতে লক্ষ্মী দেৱী মন্দিৰ স্থাপিত হ'ল। তেতিয়াৰ পৰা আমি সমূহ এই কাঠনিবাৰীৰ ৰাইজে আমি প্ৰতি বছৰে এনেকৈ লক্ষী পূজাটো যেতিয়া দিন আহে তেতিয়া অকণমান দুৰ্বলতা, সেয়েহে আমি ভাবিছোঁ আমাৰ চৰকাৰ বা তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কিছু সাহাৰ্য দিব বুলি আমি আশা ৰাখিছোঁ, যাতে আমাৰ এই পিছপৰা অঞ্চলটো সকলোৱে যাতে আগত এনেকৈ যেনেধৰণে পাতিছোঁ তেনেদৰে আগলৈকে এনেকৈ পাতিবলৈ যদি আমাক চৰকাৰে সহায় সহযোগ কৰে তেতিয়া আমি নথৈ আনন্দিত হ'ম বুলি আশা ৰাখিছোঁ। আমি আছে কিন্তু ইয়াতে এটা স্থায়ী ঘৰ নাই য'ত নেকি লক্ষী পূজা কৰিবৰ কাৰণে কোনো সুবিধা নাই, কিন্তু এতিয়া আপোনালোকে অস্থায়ী এটা ঘৰ কৰি আছে। চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ আপোনালোকে কিবা আবেদন নিবেদন কৰিছে নেকি বা কিবা পাইছে নেকি কওকচোন। এইটো ক'ব বিচাৰিছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমি এনেকৈ পূজা কৰাৰ পৰা আমি বহুত বছৰ চলিলোঁ। আমি দৌৰিলোঁ, যোৱা বছৰো দৌৰিলোঁ, আমাক একো সহায় নিদিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এইকাৰণে আমি এতিয়া সজাগ হৈছোঁ, আমি নিউজ লাইভ মাতা হৈছে, আমাক কিবা এটা উপায় কৰি আমাৰ 10 অঞ্চল জেগাটো এই লক্ষী মন্দিৰটো আমাক উপযোগ কৰকচোন। গোটেই ৰাইজে ইয়াত পুজিব আহিব, তেওঁ অলপ পাছত 9টামান বজাত কিমান মানুহে গোট খাব চবেই দেখিবলৈ পাব। কিমানখন গাঁৱৰ মানুহে ইয়াত পূজা অৰ্চনা কৰে? গোটেই বংকুৱাল এই মৌৰাৰ পৰা একদম নিখৰি ঘাটলৈকে ইয়াত পুজিবলৈ আহিব। গোটেই এতিয়া ৰাইজে এতিয়া দেখি পাব আৰু অকণমান পাছত নিশ্চয় জানিব কিমান মানুহ ইয়াত গোট খাই পূজা কৰিবলৈ আহে, নিশ্চয় গম পাব। আপুনি চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰক এইটো আহ্বান জনাইছোঁ, আমাক কিবা এটা সহায় অনুদান দিবলৈ, মন্দিৰখন আমি এই পূজা কৰাৰ পৰা আমাক কিবা এটা অনুদান দিবলৈ, আমাক সহায় কৰিবলৈ চৰকাৰক জনোৱা হৈছে। আমাৰ সকলো সন্মানীয় ব্যক্তি শ্ৰীযুত অতুল বৰা দেৱলৈ আমাৰ এই লক্ষ্মী পূজাৰ কমিটিৰ তৰফৰ পৰা আমি এটা অনুৰোধ জনাইছোঁ যে আগন্তুক যেতিয়া আমাৰ লক্ষ্মী পূজা হ'ব তেতিয়া তেওঁৰ পৰা আমাৰ এই দুখীয়া অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চলক যাতে এই আমাৰ লক্ষ্মী মন্দিৰটোৰ সহায় সহযোগ কৰিব আৰু তেওঁ এটা অনুদানে আমাৰ এই মন্দিৰটো উপলব্ধ কৰি দিব বুলি আমি তেওঁলৈ আহ্বান জনাইছোঁ, যাতে ভৱিষ্যতে তেওঁ নাম থাকক আৰু সমূহ গাঁওবাসীৰ ৰাইজেও জিলিকি থাকক। আমাৰ গোটেই মুখৰা মৌজা অঞ্চলটো আমি 10-15খন গাঁৱৰ লাগি আমি মন্দিৰটো বৰ্তমান বনাব পৰা নাই, সেয়েহে আমি আমাৰ কৃষি মন্ত্ৰী তথা অতুল বৰা ডাঙৰীয়ালৈ আমাৰ কমিটিৰ তৰফৰ পৰা লক্ষ্মী দেৱী মন্দিৰৰ পৰা আমি অনুৰোধ ৰাখিছোঁ যাতে আমাক এটা অনুদান দি মন্দিৰটো সাফল্য মন্দিৰত কৰি দিব বুলি আমি আশা ৰাখিছোঁ। কাঠনি গাঁৱত অৱস্থিত এইগৰাকী আমাৰ আইতা হয়। আমি লক্ষ্মী মন্দিৰলৈ চোৱা নাই ন? কোন জেগাত অৱস্থিত মন্দিৰটো? বংকুৱাল কাঠনি গাঁৱত লক্ষ্মী মন্দিৰ আছিলে, ইয়ালৈ আমি আহিছোঁ। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱতা হীনা